হৈছে এতিয়া অসুবিধা হৈছে অকলে খীৰাবৰ কাৰণে এতিয়া মানে বহুত ডাঙৰ হ'ল এতিয়া আপোনালোকক কেইমাহমান আগতে দেখুৱাইছিলোঁ তেতিয়া অকণমান সৰু আছিল এতিয়া বহুতে ডাঙৰ হ'ল বাবু নমস্কাৰ বন্ধুসকল কেনে খবৰ আপোনালোকৰ কেইমাহমান আগতে আপোনালোকক দেখুৱাইছিলোঁ তেতিয়া অকণমান সৰু আছিল এতিয়া বাবু ডাঙৰ হ'ল এইদৰে গৰুৰ গাত সৰু সৰু মাখি হয় মই এনেকৈ মাৰি থাকোঁ পিলু হ'লে এনেকুৱা সৰু সৰু পিলুৰ মাখি বুলি কয় এইবিলাক ডক্তৰে এনেদৰে মাৰি মাৰি কমাই থাকোঁ এই মাখিটো দেখাত সৰু কিন্তু বহুতে টান হয় সোনকালে মৰিব নিবিচাৰে গুৰি হৈ নাযায় এতিয়া গাখীৰ কমকৈ ওলোৱা হৈছে গাইজনী গাভিনী হৈছে আৰু এইখিনি গাখীৰ এতিয়া ঘৰতে প্ৰয়োজন হয় আগতে 4-5 লিটাৰ ওলাইছিলে তেতিয়া ঠিকিয়া বিক্ৰী এনেকৈ কৰিছিলোঁ পনীৰ বনাইছিলোঁ এতিয়া এইখিনি গাখীৰ ঘৰতে প্ৰয়োজন হয় কাৰণে বিক্ৰীটো বন্ধ কৰি দিছোঁ পোৱালি জগি ওলোৱাৰ পৰাই গৰুটোক মানে জুই দি আহিলোঁ এতিয়া সি জুই নিদিলে অসুবিধা পায় চৰ্দি লাগিব খোজে এনেকৈ মানে সদায়ে জুই দিব লাগে সন্ধিয়া আৰু ৰাতিপুৱা জুইখিনি লাগে মানে প্ৰত্যেক সময়তে জুইটো দি এনেকৈ নাজানো কিয় জানো গৰুটোৱে জুই পুৱাই আমাৰ জুই পৰা জ্বলাই দিয়াৰ লগে লগে সি মানে জুইৰ ওচৰত আহি ধুনীয়াকৈ জুই পুৱাই থাকে সেইটো কাৰণে বেয়া লাগে মহৰ কাৰণেতো দিওঁৱেই সি জুইটো পোৱাৰ কাৰণেও জুইটো খুব ভাল পায় কাৰণে জুইকুৰা দিয়াই যায় ডাঙৰকৈ খৰি জুই এনেকৈ পুৱা আৰু সন্ধিয়া এনেকৈ জ্বলাই ৰাখোঁ এদিন জুই দিয়া নাছিলোঁ অসুবিধাৰ কাৰণে তাৰ চৰ্দি কাহ হ'ল সেইটোৰ কাৰণে ভয়ো লাগে সকলো সময়তে জুইকুৰা ৰাখিয়ে দিওঁ এই গোহালিটোৰ ওচৰতে এনেকৈ ছাই প্ৰত্যেক দিনা ছাই আৰু গোবৰ ওলায় এনেকৈ দূৰত নিয়াও অসুবিধা হয় কাৰণে মই ওচৰতে এনেকৈ গোবৰখিনি ৰাখিছোঁ ৰাখি এনেকৈ শুকাই মেলি এতিয়া ইয়াতে শাক ছটিয়াই দিছোঁ ধুনীয়াকৈ হৈ আহি আছে শাক যিটো দেখিছোঁ শাকখিনি হয়তো ভালেই হ'ব লাই শাক জলকীয়া বেঙেনা এনেকৈ ওচৰতে দি ৰাখিছোঁ এতিয়া চাবলৈ গ'লে দুটাই হৈছে মোৰ গোবৰখিনিও এনেই যোৱা নাই ধুনীয়াকৈ শাকনিখন হৈছে ওচৰতে ৰাখিছোঁ ভাবিছোঁ ইয়াত আৰু নহৰু আৰু পিঁয়াজো অলপ লগাম এনেদৰে ধুনীয়াকৈ বেৰি ৰাখিছোঁ ওচৰতে
এইটো গাইজনীক দিয়ামে ৰাতি ইয়াতে মই খেৰ দিওঁ আৰু এইটো পোৱালিটোক দি দিওঁ নহ'লে ৰাতি অলপ অসুবিধা কৰে এইটো খেৰ দি থ'লে আৰামত খাই সিহঁতে শুই থাকে এইবিলাকো পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ইয়াত গোবৰ সিহঁতৰ নিজৰ গোবৰখিনি ইয়াত লাগি নধৰে বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে এইবিলাকো পৰিষ্কাৰ কৰি ৰাখিব লাগে গাই এজনী পুহি আচলতে ঘৰখন চলি থাকিব পাৰে যথেষ্টখিনি গাখীৰ বিক্ৰী কৰিব পাৰে অলপ কষ্ট হয় বাৰু তাৰ পৰা বহুতো লাভো আছে বিশেষকৈ গাখীৰখিনিৰ পৰাতো লাভ হয়েই গোবৰখিনিৰ পৰাও লাভ হয় আৰু গাই এজনী সচৰাচৰ ঘৰখনত থাকিলে ভাল লাগি থাকে আমাৰ গাঁৱৰ অসমীয়া সমাজত প্ৰত্যেকৰে ঘৰে ঘৰে এজনী গাই থাকে আজিকালি বাৰু হালোৱা গৰু তেনেকৈ হাল বাবলৈ প্ৰায় নাথাকেই কিন্তু গাইজনী থাকে গাইজনী প্ৰায় পোৱালি দিলেও পোৱালিকেইটা নাৰাখে তেনেকৈ মানে বিক্ৰী হয় তেতিয়াও কিন্তু যথেষ্টখিনি উপকৃত হ'ব পাৰে কিন্তু দানা পানীখিনি মাকক ভালদৰে দিলে পোৱালিটো ভাল পোৱা যায় তেনেকৈও উপকৃত হ'ব পাৰি গাখীৰখিনিৰ পৰাও উপকৃত হ'ব পাৰি মই গাইজনী পোহাৰ পৰা বেছিকৈ গাখীৰ ওলোৱাত কেতিয়াবা বিক্ৰী নহয় কেতিয়াবা ঠিকা তেনেকৈ দিব পৰা নাযায় তেতিয়াৰ পৰাই মই বহুতো শিকিবও পাৰিছোঁ মানে গোল্লা বনোৱা পনীৰ বনোৱা এনেকৈ যথেষ্টখিনি মই গাখীৰৰ পৰা কেনেকৈ কি বনাব পাৰি সেইখিনি মই ভালদৰে শিকিব পাৰিছোঁ কাৰণ একমাত্ৰ গাখীৰখিনি ঘৰতে আছে কাৰণে তেনেকৈ নিজক চলি যাবৰ কাৰণে মই সেইখিনি শিকিব পাৰিছোঁ আপোনালোকেও পাৰিব চেষ্টা কৰিব তেনেহ'লে আহিছোঁ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম বাই